মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অখণ্ড সংখ্যাৰ বিষয়ে শিকিম। তোমালোকে আগতে ক্লাছ 6ত অখণ্ড সংখ্যাৰ বিষয়ে অলপ পাই আহিছা। তোমালোকে স্বাভাৱিক সংখ্যা কাক বোলে জানা, পূৰ্ণ সংখ্যা কাক বোলে জানা আৰু অখণ্ড সংখ্যাৰ বিষয়েও অলপ পাই আহিছা। স্বাভাৱিক সংখ্যা কাক বোলে? আমি যিবোৰ সংখ্যা গণনা কৰিব পাৰোঁ, স্বাভাৱিক 1, 2, 3, 4, 5, 6 এনেকৈ আমি যিমানবোৰ সংখ্যা পাওঁ, আমি যিমানলৈকে গণনা কৰিব পাৰোঁ, 1000, 2000, 5000, 1 লাখ, আমি যিমানলৈকে গণনা কৰিব পাৰোঁ সেইবোৰক কোৱা হয় কি? স্বাভাৱিক সংখ্যা। আৰু স্বাভাৱিক সংখ্যাৰ লগত যদি আমি শূন্যটো লৈ লওঁ, মনত ৰাখিবা স্বাভাৱিক সংখ্যাত শূন্যটো নাই, কিন্তু 1ৰ পৰা আৰম্ভ হৈছে স্বাভাৱিক সংখ্যাবোৰ। যদিহে আমি স্বাভাৱিক সংখ্যাবোৰৰ লগত শূন্যটোক লৈ লওঁ, তেতিয়াহ'লে সেই সংখ্যাবোৰক আমি ক'ম কি? পূৰ্ণ সংখ্যা। আৰু এতিয়া অখণ্ড সংখ্যা কাক বোলে? এতিয়া শূন্যৰ সৈতে স্বাভাৱিক সংখ্যা অৰ্থাৎ পূৰ্ণ সংখ্যাখিনি আৰু ইহঁতৰ অনুৰূপ বিয়োগাত্মক সংখ্যাবোৰক একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। যেনে স্বাভাৱিক সংখ্যাবোৰত 1, 2, 3, 4, 5, 6 আমি যিমানলৈকে গণনা কৰিব পাৰোঁ সেইবোৰতো আছেই, লগতে শূন্যটো আহি গ'ল। আৰু বিয়োগাত্মক সংখ্যা, তাৰমানে বিয়োগ 1, বিয়োগ 2, বিয়োগ 3, বিয়োগ 4, বিয়োগ 1000, বিয়োগ 2000, বিয়োগ 5 লাখ, 7 লাখ, আমি এইবোৰ বিয়োগাত্মক সংখ্যাবোৰ, এইবিলাককো একেলগে আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ। এতিয়া অখণ্ড সংখ্যাৰ কোনো দশমিক বা ভগ্নাংশ নাথাকে। দশমিক থকা বা ভগ্নাংশবোৰক আমি অখণ্ড সংখ্যা বুলি নকওঁ। এতিয়া তোমালোকে কোৱাচোন বাৰু, তলৰ সংখ্যাবোৰৰ পৰা কোনবোৰ অখণ্ড সংখ্যা? 987 এইটো এটা অখণ্ড সংখ্যা হ'ব। তাৰ পাছতে আছে 9.87, এইটো যিহেতু দশমিক সংখ্যা, ই অখণ্ড সংখ্যা নহ'ব। আৰু বিয়োগ 978 এইটো এটা অখণ্ড সংখ্যা হ'ব, এইটো এটা বিয়োগাত্মক সংখ্যা, ই অখণ্ড সংখ্যা হ'ব। বিয়োগ 97.8 এইটো দশমিক সংখ্যা, এইটো অখণ্ড সংখ্যা নহ'ব। আৰু 7/22 এইটো এটা অখণ্ড সংখ্যা হ'বনে? ই এটা অখণ্ড সংখ্যা নহ'ব। 9/17 এইটো এটা মিশ্ৰ ভগ্নাংশ, গতিকে ই অখণ্ড সংখ্যা নহ'ব। 697 এইটো এটা অখণ্ড সংখ্যা হ'ব। আৰু 543 ইও এটা অখণ্ড সংখ্যা হ'ব। এতিয়া আমি আহোঁ অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ বিধিলৈ। যিহেতু দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় এটা অখণ্ড সংখ্যা হয়, গতিকে যোগ সাপেক্ষে অখণ্ড সংখ্যাবোৰক আবদ্ধ বুলি কোৱা হয়। অৰ্থাৎ A আৰু B যদি দুটা অখণ্ড সংখ্যা হয়, তেনেহ'লে সিহঁতৰ যোগফল A যোগ Bও সদায় এটা অখণ্ড সংখ্যা হ'ব। ইয়াত দিয়া আছে উদাহৰণস্বৰূপে, যেনে 5 যোগ বিয়োগ 8 সমান 5 বিয়োগ 8 সমান বিয়োগ 3 পোৱা গৈছে, ইও এটা বিয়োগ 3 অখণ্ড সংখ্যা। আকৌ বিয়োগ 9 যোগ বিয়োগ 11 সমান বিয়োগ 20 পোৱা গৈছে, যিহেতু বিয়োগ 20টো এটা অখণ্ড সংখ্যা। গতিকে এই ক্ষেত্ৰত যোগ সাপেক্ষে অখণ্ড সংখ্যাবোৰ সদায় আবদ্ধ। ইয়াকে কি বুলি কোৱা হয়? যোগ সাপেক্ষে অখণ্ড সংখ্যাৰ আবদ্ধ বিধি বুলি কোৱা হয়। একেদৰে দুটা অখণ্ড সংখ্যাৰ বিয়োগফলো সদায় এটা অখণ্ড সংখ্যা হয়। অৰ্থাৎ A আৰু B যদি দুটা অখণ্ড সংখ্যা হয়, তেতিয়াহ'লে Aৰ পৰা Bৰ বিয়োগফল A বিয়োগ Bও এটা অখণ্ড সংখ্যা হ'ব। ইয়াকে কি বুলি কোৱা হয়? বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ আবদ্ধ বিধি বুলি কোৱা হয়। অৰ্থাৎ বিয়োগ সাপেক্ষেও অখণ্ড সংখ্যাবোৰ আবদ্ধ হয়। যেনে উদাহৰণস্বৰূপে 15 বিয়োগ 10 সমান 5, ইও এটা অখণ্ড সংখ্যা। আকৌ বিয়োগ 4 বিয়োগ 1 সমান বিয়োগ 4 যোগ 1 সমান বিয়োগ 3। এতিয়া এই প্ৰতিটো ক্ষেত্ৰতে কি পোৱা গৈছে? একোটা অখণ্ড সংখ্যা পোৱা গৈছে। গতিকে আমি কি বুলি ক'ব পাৰোঁ? বিয়োগ প্ৰক্ৰিয়া সাপেক্ষেও অখণ্ড সংখ্যাবোৰ আবদ্ধ। এতিয়া চাওঁ আহা অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি। যিকোনো দুটা অখণ্ড সংখ্যা যোগ কৰি পোৱা যোগফলটো সংখ্যা দুটাৰ ক্ৰম সলনি কৰি পোৱা যোগফলৰ সমান। অৰ্থাৎ A আৰু B যদি দুটা অখণ্ড সংখ্যা হয়, তেতিয়া A যোগ B সমান B যোগ A।
অৰ্থাৎ আমি যদি স্থান দুটা সলনি কৰি দিওঁ তেতিয়াহ'লেও ইহঁতৰ যোগফলটো সমান থাকিব। যেনে ধৰা 8 + 10 = 18 হ'ল, আকৌ 10 + 8ও 18 হয়। গতিকে 8 + 10 = 10 + 8। একেদৰে আমি দুটা বিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত চাব পাৰোঁ। বিয়োগ 7 + বিয়োগ 10 = বিয়োগ 17। একেদৰে বিয়োগ 10 + বিয়োগ 7 = বিয়োগ 17। গতিকে আমি ক'ব পাৰোঁ যে বিয়োগ 7 + বিয়োগ 10 = বিয়োগ 10 + বিয়োগ 7। এতিয়া বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধিটো কেনেকুৱা ধৰণৰ হ'ব চাওঁ। বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে। অৰ্থাৎ a আৰু b যদি দুটা অখণ্ড সংখ্যা হয় তেনেহ'লে a বিয়োগ b b বিয়োগ a ৰ সমান নহ'ব। অৰ্থাৎ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে। এতিয়া আহোঁ অখণ্ড সংখ্যাৰ সহযোগ বিধিলৈ। এতিয়া যোগ সাপেক্ষে অখণ্ড সংখ্যাই সহযোগ বিধি মানি চলে। অৰ্থাৎ যদিহে a, b আৰু c তিনিটা অখণ্ড সংখ্যা হয় তেনেহ'লে a + b + c = a + b + c। উদাহৰণস্বৰূপে ইয়াত তিনিটা অখণ্ড সংখ্যা লোৱা হৈছে 8 বিয়োগ 9 আৰু 15। এতিয়া যদি আমি প্ৰথমে 8 + বিয়োগ 9 + 15 সমান 8 বিয়োগ 9 সমান কিমান হ'ব? বিয়োগ 1 + 15 সমান 14 পালোঁ। একেদৰে আমি যদি বিয়োগ 9 আৰু 15টো আগত যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব? 8 + বিয়োগ 9 + 15 সমান 8 + 6 সমান 14। অৰ্থাৎ 8 + বিয়োগ 9 + 15 সমান 8 + বিয়োগ 9 + 15। মানে a + b + c = a + b + c। অৰ্থাৎ যোগ প্ৰক্ৰিয়াত সহযোগ বিধি মানি চলে। কিন্তু বিয়োগ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাই সহযোগ বিধি মানি নচলে। ইয়াত এটা উদাহৰণ দিয়া হৈছে, একেটাকে লোৱা হৈছে 8 বিয়োগ 9 আৰু 15 লোৱা হৈছে। দেখা গৈছে যে 8 বিয়োগ 9 বিয়োগ 15 = 8 বিয়োগ 9 বিয়োগ 15। অৰ্থাৎ a - b - c = a - b - c। গতিকে বিয়োগ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাই সহযোগ বিধি মানি নচলে।